নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ ডিপিছ এণ্টাৰটেইনমেণ্ট ভ্লগলৈ স্বাগতম জনাইছোঁ। আৰু প্ৰায় দুমাহমান বিৰতিৰ পিছতে মই আপোনালোকৰ মাজলৈ ঘূৰি আহিছোঁ আৰু এটা নতুন ভিডিঅ'লৈ। আৰু আজিৰ পৰা প্ৰায় লগ পাই থাকিম আপোনালোকক, গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু বলকচোন তেতিয়াহ'লে আজিৰ ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। আৰু আজি মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ মই বনোৱা ৰসগোল্লাৰ পদ্ধতিটো। বহুতে হয়তো বনাই চাগে তেওঁলোকৰ নিজৰ নিজৰ পদ্ধতিৰে। ময়ো বনাইছিলোঁ আগতে, কিন্তু মানে প্ৰায় মই ফেইল হৈছোঁ ৰসগোল্লা বনাই। হয়তো টান হৈছে, কেতিয়াবা আকৌ মানে ফুলি নাযায়, বিভিন্ন ধৰণৰ সমস্যা। কিন্তু লাষ্টত গৈ ট্ৰাই কৰি যেতিয়া মই নিজে সক্ষম হৈছোঁ, তাৰপিছত মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাব, মই কোৱা এটা ষ্টেপ ফ'ল' কৰিব, নহ'লে অকণমান ভুলৰ কাৰণে হয়তো আপুনি মানে ফেইল হৈ যাব পাৰে। গতিকে বলক ভিডিঅ'টো চাই লওঁ। এতিয়া ৰসগোল্লা বনাবৰ কাৰণে মই লৈছোঁ গৰুৰ গাখীৰ 1.5 লিটাৰ আৰু লগতে আপোনালোকক লাগিব ভিনেগাৰ বা নেমু পানী। মই নেমু পানী ইউজ নকৰোঁ, এতিয়া ভিনেগাৰেই ইউজ কৰিম। আৰু পিছত বনাবলৈ চেনি লাগিব, সেইখিনি মই আপোনালোকক পিছত দেখুৱাই আছোঁ। গাখীৰখিনি মই এটা উতল আহিব দিছোঁ আৰু উতল অহাৰ পিছত পূৰা কুহুমীয়াকৈ ঠাণ্ডা হৈ ল'ব দিছোঁ। আৰু সেই গৰমে গৰমে আপুনি ভিনেগাৰ ঢালি নিদিব আৰু কুহুমীয়া হ'ব দিব, যাতে আঙুলিটো ভৰালে গৰমখিনি সহ্য কৰিব পাৰোঁ। এনেকুৱাতে আপুনি ভিনেগাৰ ঢালি দিব। মই 1.5 লিটাৰ গাখীৰৰ কাৰণে 3 চামুচ ভিনেগাৰ ঢালি দিছোঁ। আৰু গাখীৰ বেছি হ'লে আপোনালোকে ভিনেগাৰ অলপ সৰহকৈ দিব আৰু এটা এনেকৈ ষ্টিৰ কৰি দিব, অলপ লৰাই পেলাই এইখিনি ৰেষ্ট হ'বলৈ দিব 5 পৰা 10 মিনিট ভিতৰত। তেতিয়া গাখীৰখিনি ফাটি চানাখিনি বাহিৰ হৈ যাব। আৰু 10 মিনিটৰ পিছত আপোনালোকে দেখিব গাখীৰখিনি পূৰা ফাটি গ'ল, পানীখিনি ছেপাৰেট হৈ গ'ল। এতিয়া আপুনি এনেকুৱা এখন পাতল কাপোৰ ল'ব, কাপোৰত এখন চেকনি দি পেলাই এইখিনি চেকি ল'ব। আৰু এই যিখিনি চেপা পানীখিনি ওলাই যাব, সেইখিনি আপোনালোকে পেলাই নিদি আপোনালোকে চুপ বনালে দিব পাৰে বা যিকোনো চব্জিত দিব পাৰে বা ফুলৰটো দিব পাৰে। এইখিনি বহুত ভিটামিন, নহ'লে আপুনি ইয়াতে চৰ্বত বনাইও খাব পাৰে। ভালকৈ থৈ দিব। আৰু মই এতিয়া এইখিনি যিখিনি আমাৰ চানা ওলাই গ'ল, সেইখিনি চাফা পানীৰে, ঠাণ্ডা পানীৰে অলপমান ধুই ল'ম, যাতে ইয়াৰ টেঙা ভাৱটো আঁতৰি যায়। আৰু এতিয়া চানাখিনি আমাৰ হৈ গ'ল। আৰু ইয়াতে আপুনি এটা গধুৰ বস্তু দি পেলাই মই পটাগুটি এটা দি থৈছোঁ। আপুনি এনেকৈ যাতে ইয়াত যিখিনি আৰু অলপ পানী আছে সেইখিনি গুচি যায়, 1 ঘণ্টামান বা 1 ঘণ্টা 2 ঘণ্টামান আপুনি এনেকৈ থৈ দিব। মই 1 ঘণ্টা সময় এইখিনি এনেকৈ ৰাখি দিছিলোঁ, পানীখিনি গ'ল। এতিয়া আমি চানাখিনি উলিয়াই ল'ম। আৰু চানাখিনি এই ধৰণেৰে আমি ভালদৰে মঠি ল'ম। যিমান পাৰোঁ সিমানে আপুনি হাতৰ তলুৱা আৰু হাতৰ আঙুলি ব্যৱহাৰ কৰি মঠিব। আৰু লগতে মই ইয়াত দি দিছোঁ 2 চামুচ কৰ্ণফ্ল'ৰ। আকৌ মই পুনৰ হাতৰ তলুৱাখন ব্যৱহাৰ কৰি একদম স্মুথ হোৱালৈকে মঠি আছোঁ, যাতে চানাখিনিৰ পৰা অলপমান তেল ওলাই যায়। মঠি হোৱাৰ পিছত চানাখিনিৰ পৰা মই এই ধৰণেৰে লাডু বনাই লৈছোঁ। এতিয়া এটা দ বাচনত মই 4 কাপ পানী লৈ লৈছোঁ আৰু পানীখিনিত দি দিছোঁ মই 2টা ইলাচি। আৰু এতিয়া মই 4 কাপ পানীৰ কাৰণে মই ইয়াতে দি দিম 2 কাপ চেনি। তাৰপিছত এইখিনি ভালদৰে বইল হ'বলৈ অলপ সময় জুইতে বহাই থ'ম। আৰু এনেদৰে পানীখিনি বইল হোৱাৰ পিছত জুইৰ ফ্লেমটো অলপ সময় কমাই
এটা এটাকৈ লাডুবোৰ মই দি গৈছোঁ। চাওক এনেকৈ এটা এটাকৈ অকণমান সময় ৰৈ দিছোঁ আৰু তাৰপিছত এবাৰ আটাইখিনি লাডু লৰাই লৈ মই এনেদৰে খোলাকৈ বইল হ'বলৈ এৰি দিম। আৰু এতিয়া মই ঢাকনখন মাৰি 10 মিনিট সময় এনেকৈ সিজিবলৈ দিম। 10 মিনিটৰ পিছত ঢাকনখন আঁতৰাই লাডুখিনি এবাৰ মই লুটিয়াই দিছোঁ। দেখিছেনে প্ৰায় লাডুখিনি ফুলিয়ে গৈছে আৰু পুনৰ মই 15 পৰা 20 মিনিট সময় এনেকৈ ঢাকি বইল হ'বলৈ এৰি দিম। আৰু 15 মিনিটৰ পিছত এয়া দেখিছে আমাৰ হৈ গ'ল ৰসগোল্লা তৈয়াৰ। এটা বাটিলৈ মই আটাইখিনি কাঢ়ি লৈছোঁ। অলপ সময় ঠাণ্ডা হ'বলৈ দিম এতিয়া মই। এয়া চাওক কিমান ধুনীয়া ৰং ওলাইছে আৰু কিমান ধুনীয়াকৈ ফুলি গৈছে। দেখিয়ে খাওঁ খাওঁ লাগিছে নহয়নে? আৰু এয়া চাওক ঠাণ্ডা হোৱাৰ পিছত আমাৰ ৰসগোল্লাখিনি কিমান কোমল আৰু স্পঞ্জি হৈছে। গতিকে আপোনালোকেও এনেদৰে বনাব আৰু কেনেকুৱা হৈছে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তেতিয়ালৈকে আহিছোঁ।